नोंथांमोना राजखान्थिनि जयनिंखौ एबा राजखान्थियाव आखाइ हमफायनायखौ गोबां खेब नुबोबाय आरो नुबोगासिनो दं। नाथाय बे बाराव माबेबा राजखान्थियाव जयनिं जानायखौ नोंथांमोननो फोरमायनो सानाखै। बे बाराव फरायसा आफादाव गोदानै जयनिं जाफैनाय एबा जगदान होफैनायखौ नोंथांमोना गिबि खेब नुनो मोन्दों जानो हागौ। आरो जोंनि बड'लेण्ड बुब्लि खौरां बिजोङावबो बेबायदि फरायसा आफादाव जयनिं हाबाफारि लानायनि गिबि खेब आं फोसावनो मोननाय बायदि मोन्दों। थारैनो साननो गोनां बाथ्रा, मा जामारखो आथिखालनि मुगाया। नंगौ, बे बाराव बारग' एबिएमसुनि सा 50 सुबुंफोरा फरायसा आफाद आमसुआव हाबफैदों। थारैनो मोनसे फरायसा आफादावबो बेबायदि जगदान होफैनाय एबा जयनिं जाफैनायखौ मिनिनो ना मा खालामनो। आरो बे थासारिया जादों खोला क'क्राझार फरायसा आफादनि हेफाजाबाव क'क्राझार जिल्ला कमलासारा गामिनि गुदि फरायसालिनि गेलेग्रा फोथाराव मिरु दुलाराय आसाम माइनरिटि फरायसा आफाद सुंद'यै आमसुनि आफादगिरि रिजाउल करिम सरकारा बे हाबाफारियाव बाहागो लाना एबि आमसु एबा बारग' एबि आमसुनि सोद्रोमाफोरखौ बरायो। बे हाबाफारियाव क'क्राझार जिल्ला इउपिपिएल राजखान्थि हान्जा लाइमोन गांखंनि लोगो आफादगिरि साफिकुल साइक आरो दुलाराय आसाम माइनरिटि फरायसा आफादनि सोद्रोमाफोरा बाहागो लाफैनायखौ नुनो मोननाय जादों। थारैनो बेयो मोनसे सोमोनांथाव आरो साननो गोनां बाथ्रा आरो मिनिनो ना मा खालामनो। मोनसे फरायसा आफादावबो आथिखालावहा मोनसे राजखान्थि हान्जा बायदि जयनिं जाफैनाय एबा जगदान होफैनाय, मोनसे फरायसा आफादनिफ्राय मोनसे फरायसा आफादसिम जगदान होफैनाया बेसेबां गनायथावना। थारैनो मुगाया सोलायलांगासिनो दं नामा? गोदो एबा आथिखालाव गोबां राजखान्थियाव जयनिं जाबाय थानाय एबा फैबाय थानाय बिसायख'थिखौ नोजोर होनानै जयनिं जानायखौ नुनो मोननाय जादों। नाथाय दिनैनि समाव एबा क'क्राझाराव आरो जोंनि बे बिटिसि एबा बिटिआरआवनो दिनैनि समाव बारग' एबिएमसुनिफ्राय आमसुआव खमैबो 52 सोद्रोमाफोरा आमसुआव एबा आमसु फरायसा आफादाव जगदान होफैनाया मोनसे सावरायजाथावना बाथ्रा जानानै फैदों। बिदिब्ला फैदो दिनैनि बे हाबाफारिखौ लानानै एबा बारग' एबि आमसुनिफ्राय आमसुआव जयनिं जाफैनायखौ लानानै दिनैनि बे बिथांमोननि बे दैदेनगिरिफ्रा जोंनि खौरांनि गेजेरजों मा फोरमायदों जों आबुङै मिथिना लादोंनि। बहुत ভাল লাগিছে। বহুত দিন আমি আমচু কৰিছিলোঁ। আজি আমি আমন্ত্ৰণ মৰ্মে এজন প্ৰাক্তন আমচু কৰ্মী হিচাপে আমি ইয়াত উপস্থিত হ'ব পাৰিছোঁ। ইয়াত 52 জনকে আজি যুৱকে আমচুত যোগদান কৰিলে। তেওঁলোকলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সমাজৰ পৰা যিখিনি কৰণীয় কাম, বিশেষকৈ বাল্য বিবাহ, বহু বিবাহ, এইবিলাক ক্ষেত্ৰত আমাৰ কৰ্মীসকলে মানে গুৰুত্ব দিব আৰু সুন্দৰ এখন মানে আমাৰ কমলাচৰা গাঁও গঠন কৰিব বুলি আমি আশাবাদী। আৰু বিশেষকৈ আমি ৰাজনৈতিকভাৱেও আমি এজন যুৱক হিচাপে তেওঁলোকক যিখিনি সহায় সহযোগিতা কৰিব লাগে আমি নিশ্চিতভাৱে কৰি যাম আৰু তেওঁলোকৰ মানে প্ৰগ্ৰামত আমি সহযোগিতা আগবঢ়াই যাম। আৰু ইতিমধ্যে আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে বহু বিবাহ বন্ধ কৰিব, এইটোকো আমি সমৰ্থন জনাইছোঁ। সমাজৰ পৰা বহু বিবাহ বন্ধ হ'ব লাগে। অকল বাল্য বিবাহ আৰু বহু বিবাহ নহয়, আমাৰ সমাজৰ পৰা ড্ৰাগছ, জুৱা, মদ, যিবিলাক মানে অশুভ কামবিলাক বা বেয়া কামবিলাক বন্ধ হ'ব লাগে। আৰু এই ক্ষেত্ৰত আমাৰ আমচুও বা ব্যক্তিগতভাৱে আমিও সহযোগিতা কৰিম। পুলিচক যদি সহযোগিতা কৰিব লাগে তথাপিও কৰিম। সমাজৰ পৰা অপৰাধমূলক কামবিলাক মানে নোহোৱা হ'ব লাগে। সুস্থ সমাজ কৰাৰ ক্ষেত্ৰত আমি সকলোৱে হাতে হাত ধৰি আমাৰ বিটিআৰ তথা অসমখন আগুৱাই যোৱাৰ কাৰণে আমি সকলো ধৰণৰ প্ৰচেষ্টা বা কাম কৰিম। জইন কৰিছে মই আচলতে নাজানো। ইয়াত স্থানীয় কিছু যুৱ বন্ধুৱে আমচুত যোগদান কৰিম বুলি কৈছিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত আমাৰ কোকৰাঝাৰ জিলা সমিতিয়ে আচলতে এই যোগদান সমাৰোহ আয়োজন কৰিছিল। তাত মোক আমন্ত্ৰণ কৰিছিলে আৰু আমি সেই যুৱকসকলক আমাৰ সংগঠনৰ মাজত আমি তেওঁলোকক আদৰি লৈছোঁ আৰু আমি আশা কৰিছোঁ যে এই যুৱকসকলে সমগ্ৰ কোকৰাঝাৰবাসী ৰাইজৰ সংখ্যালঘু সমস্যাখিনি কেনেকৈ সমাধান কৰিব পৰা যায় আৰু অন্য জাতি জনগোষ্ঠীৰ লগত সমন্বয়েৰে কেনেকৈ আমাৰ সংখ্যালঘু জাতিটোক আমি আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে তেওঁলোকে কাম কৰিব। তেওঁলোকক আমি শুভেচ্ছা জনাইছোঁ আৰু আমি আশাবাদী যে এই যুৱকসকলে কোকৰাঝাৰ জিলা সমিতিৰ লগত মিলি আগন্তুক দিনত ভালকৈ কোকৰাঝাৰ জিলাখনৰ কাৰণে মানুহৰ কাৰণে কাম কৰিব। কেইদিনমান পূৰ্বে যিটো এজন ব্যক্তিয়ে যিটো মৰেল পুলিচৰ যিটো স্বীকাৰ হোৱা বুলি আমি জানিব পাৰিছোঁ, এই সন্দৰ্ভত কিবা প্ৰতিক্ৰিয়া ব্যক্ত কোনটো যে এজন ব্যক্তিক মাৰিছিলে, মৰেল পুলিচৰ স্বীকাৰ হৈছে? চাওক, মৰেল পুলিচৰ স্বীকাৰ হোৱাৰ ক্ষেত্ৰত আমি সদায় এইবিলাক বিৰোধিতা কৰি আছোঁ। যদি কোনোবাই বেয়া কাম কৰিছে, কোনোবাই দোষ কৰিছে, তাৰ কাৰণে আইন আছে, পুলিচ আছে, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু আইন হাতত তুলি লোৱাৰ ক্ষমতা কিন্তু আমাৰ নাই। গতিকে মই সকলোকে আহ্বান জনাম, যদি কোনোবাই বেয়া কাম কৰিছে বা দোষ কৰিছে তেওঁলোকে আইনৰ আশ্ৰয় লওক বা পুলিচক খবৰ দিয়ক, পুলিচে সেই ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু নিজে হাতে আইন হাতত তুলি লৈ কোনো ব্যক্তিক প্ৰহাৰ কৰা বা কোনো ব্যক্তিক আক্ৰমণ কৰাটো আমি কোনো পদ্ধতিতে মানে আচলতে মানি ল'ব নোৱাৰোঁ আৰু এইটো সভ্য সমাজৰ কাম্য নহয়। গতিকে আজি সমাজত এই প্ৰৱণতাটো বেছি হৈছে। এই প্ৰৱণতাটো দূৰ কৰিবৰ কাৰণে
কাৰণে মই ভাবোঁ যে জিলা প্ৰশাসনেও কিছু পৰিমাণে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগিব। কাৰণ মানুহে ভাবে যে আইনত গ'লে কি হ'ব, শাস্তি পাবনে নাই বা পুলিচে ধৰি এৰি দিব নেকি, এই কথা বাৰ্তাবিলাক আহি পেলাই আচলতে কিছুমান মানুহে ভুল বুজি কিছুমান মানুহক আক্ৰমণ আৰম্ভ কৰে। গতিকে এই কথা বাৰ্তাবিলাক যদি মই ভাবোঁ যে জিলা প্ৰশাসনে যদি অলপ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰে যে বেয়া কাম যোনেই কৰক আপোনালোকে ৰাইজে ধৰি লৈ পুলিচ বা আৰক্ষীক গোটাই দিব, আমি যিকোনো প্ৰকাৰে তেওঁলোকক আইনৰ মেৰপাকত পেলাই তেওঁলোকক শাস্তিৰ ব্যৱস্থা কৰিম। গতিকে সকলো ৰাইজ বা প্ৰশাসন সকলোৱে মিলিজুলি যদি আমি এইটো আগবাঢ়ি আহোঁ, মই ভাবোঁ যে এই মৰেল পুলিচৰ যিটো ধৰণৰ প্ৰৱণতা বৃদ্ধি পাইছে এইটো নিশ্চিতভাৱে আমাৰ সমাজৰ পৰা শেষ হৈ যাব। বিজেপি চৰকাৰ যিটো বৰ্তমান এটা বাৰ্ণিং পইণ্ট হৈ চলি আছে বহু বিভাগ, এই ক্ষেত্ৰত চাওক এইবিলাক ইছ্যুটো কেতিয়াবাই শেষ হৈ গ'ল। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে ৰাজনৈতিক সস্তীয়া প্ৰচাৰৰ বাবে এইবোৰ কথা বৰ্তা কৈছে আৰু তেওঁ আচলতে টাৰ্গেটটো সংখ্যালঘু ৰাইজকে কৰা দেখা গৈছে। কিন্তু সংখ্যালঘু ৰাইজে কেতিয়া কাহানি বায়, পুৰণি যুগত কেতিয়াবা কোনোবাই এজন দুজন বিয়া পাতিছে, কিন্তু আজিৰ তাৰিখত অসমৰ সংখ্যালঘু সমাজে এজনৰ বাহিৰে দুজন বিয়া পতা মানুহো নাই। আৰু আজিৰ সমাজ আৰু আজি 10-15-20 বছৰৰ পৰা দেখিছোঁ দুজন সন্তানেই তেওঁলোকে গ্ৰহণ কৰে। গতিকে আজি এইবিলাক সস্তীয়া এটা প্ৰচাৰ লৈ পেলাই সস্তীয়াভাৱে মুখ্যমন্ত্ৰীয়ে জনপ্ৰিয়তা অৰ্জন কৰিবৰ কাৰণে, কাৰণ এইখন চৰকাৰ ধাৰত আছে, এইখন চৰকাৰ কেইবা লাখ মানে এই টকা তেওঁলোকে ঋণত আছে, 1000 টকা ঋণত আছে। গতিকে এই ঋণবিলাকৰ পৰা তেওঁ মুক্ত হ'ব পৰা নাই। চৰকাৰখনে মানুহক মানে বুজাবৰ কাৰণে এতিয়া কি আছে একো হাতত নাই কাৰণে তেওঁলোকে এটা টাৰ্গেট লৈছে যে সহজলভ্য টাৰ্গেট লৈছে মুছলমান। গতিকে মুছলমানক যদি বাল্য বিবাহৰ নামতে হওক বা বহু বিবাহৰ নামতে হওক এইবিলাক কথা বাৰ্তা ক'লে ৰাইজে তেওঁলোকক বাবা দিব বুলি ভাবিছে। গতিকে সেই সস্তীয়া প্ৰচাৰ লৈ বা তেওঁৰ নিজৰ গাদীখন ৰক্ষা কৰিবৰ কাৰণে এইবিলাক কৈ আছে। কিন্তু বহু বিবাহৰ বিৰুদ্ধে আমিও কৰি আছোঁ। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে এইবিলাক দেখোন আমি আজি 15-20 বছৰৰ পৰা আগৰ পৰাই দেখোন এইবিলাকত মাত মাতি আছোঁ। আমচু জন্ম লগ্নৰ পৰা এইবিলাক বিৰোধিতা কৰি আছে। গতিকে তেতিয়া মুখ্যমন্ত্ৰী যেতিয়া স্বাস্থ্যমন্ত্ৰী আছে সেইবিলাক কথা তেতিয়া কিয় কোৱা নাই? কিয় সমাজত মানে সমস্যাবিলাক সমাধান কৰাৰ কাৰণে সজাগতা বৃদ্ধি কৰা নাই? বাল্য বিবাহৰ ক্ষেত্ৰত আজিলৈকে সজাগতা কিয় বৃদ্ধি হোৱা নাই? বাল্য বিবাহ বন্ধ হ'ব লাগে, গুৱাহাটী এচি ৰুমত বহি পুলিচক অৰ্ডাৰ দিলে নহ'ব নহয়। সমাজত ৰাইজৰ মাজত জিলা প্ৰশাসনৰ জৰিয়তে কাম কৰিব লাগিব। আজি কাম কৰিছে জানো? গতিকে এইবিলাক এটা সস্তীয়া জনপ্ৰিয়তা। গতিকে এই মুখ্যমন্ত্ৰী কোৱাৰ বহু আগতেই এইবিলাক কাম আমি কৰি আছোঁ। আৰু বাল্য বিবাহ হওক, বহু বিবাহ পতাই হওক, এইবিলাকৰ আমচুৱে আজি নহয় বহু বছৰ আগৰ পৰাই বিৰোধিতা কৰি আছে। আৰু বিশেষকৈ আমি সংখ্যালঘু সমাজত আমি বহু বিবাহ পথাৰ ক্ষেত্ৰত হওক, বাল্য বিবাহৰ ক্ষেত্ৰত আমি কিছু পৰিমাণে সফলো হৈছোঁ। আৰু আমি দেখিছোঁ যে সংখ্যালঘু সমাজত এতিয়া বহু বিবাহ পথাৰটো নাই। এইটো এটা তেওঁলোকে মানে টাৰ্গেট কৰি সহজলভ্য প্ৰচাৰৰ কাৰণে বা তেওঁৰ গাদীখন ৰক্ষা কৰিবৰ কাৰণে এইবিলাক কথা বাৰ্তা কৰি ৰাইজক বিভ্ৰান্ত কৰি এটা ৰাইজক বেলেগ ফালে ঢাল খুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে। চাওক প্ৰমোদ বড়ো ডাঙৰীয়াক মই যিহেতু তেওঁ আমাৰ লগত একেলগে আমি সংগঠন কৰিছিলোঁ এটা সময়ত, তেওঁ বড়ো মানুহৰেই হওক, সংখ্যালঘু মানুহৰেই হওক, সকলো মানুহৰ মূল সমস্যাখিনি তেওঁ গম পায়। আচলতে মূল সমস্যাখিনি ক'ত, শৈক্ষিক সামাজিক ৰাজনৈতিক সমস্যাখিনি তেওঁ তলৰ পৰা যিহেতু আহিছে গতিকে গম পায়। আৰু প্ৰমোদ বড়ো ডাঙৰীয়া যেতিয়া CM হ'ল তেতিয়াও তেওঁক মই সাক্ষাৎ কৰি কৈছোঁ যে সংখ্যালঘু সমাজৰ আৰ্থ সামাজিক ৰাজনৈতিক কথাটো মই বাদেই দিলোঁ, কিন্তু আৰ্থ সামাজিক শৈক্ষিক যিখিনি সমস্যা আছে এই সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত কিন্তু আপুনি এটা অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব লাগিব। কিন্তু আজিৰ তাৰিখত কিন্তু আমি দেখিছোঁ যে কিছু পৰিমাণে কিন্তু আজি সংখ্যালঘু সমাজত যিখিনি প্ৰতিশ্ৰুতি আজি তেওঁলোকে দিছিলে সেই প্ৰতিশ্ৰুতি কিন্তু কিছু পৰিমাণে সফল আমি হোৱা দেখা নাই বা বহু কথাই কিন্তু এতিয়ালৈকে পূৰণ হোৱা দেখা নাই। গতিকে মই যোৱা 3 দিন আগতো তেখেতক মই সাক্ষাৎ কৰিছোঁ, লগ পাইছোঁ, কথা পাতিছোঁ আৰু তেখেতক মই স্পষ্টকৈ জনাইছোঁ যে সংখ্যালঘু সমাজৰ যিখিনি আৰ্থ সামাজিক শৈক্ষিক সমস্যা আছে এই সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত আপুনি এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব, নহ'লে ৰাইজক আপুনি জবাবদিহি হ'ব লাগিব, আমাৰো জবাবদিহি আপুনি হ'ব লাগিব। গতিকে তেখেতে কৈছে নহয় আমি বহিম, কথা পাতিম, সংখ্যালঘুৰ সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত আমি যিখিনি পদক্ষেপ গ্ৰহণ কৰিব লাগে আমি কৰিম। গতিকে আমি দেখিম, বিচাৰি আছোঁ, আশাবাদী হৈ আছোঁ। এতিয়াও মই আশাবাদী হৈছোঁ, যিহেতু তেওঁ চৰকাৰত এতিয়াও আছে, আমি আশাবাদী হৈ আছোঁ যে চৰকাৰত থকা দিনখিনিলৈকে তেওঁ সংখ্যালঘুৰ কাৰণে কিমানখিনি কৰে। মই কেৱল সংখ্যালঘুৰ কাৰণে কোৱা নাই, পিছপৰা প্ৰতিটো BTC অঞ্চলত বসবাস কৰা জাতি জনগোষ্ঠীৰ কাৰণে তেওঁ কাম কৰক, লগতে সংখ্যালঘুসকলৰ কাৰণেও কাম কৰক। গতিকে আমি দেখি থাকিম, তেখেতে যদি সঁচাকৈ তেওঁৰ কাৰ্যকালত কামখিনি নকৰে নিশ্চিতভাৱে ইয়াৰ প্ৰতিবাদ হ'ব, নিশ্চিতভাৱে ইয়াৰ কাৰণে তেওঁলোকে ফলভোগ কৰিব লাগিব।